নমস্কাৰ বন্ধুসকল, আপোনালোকে আজি যিটো কাহিনী শুনিবলৈ গৈ আছে এই দ্বিতীয় খণ্ড হয়। যদি আপোনালোকে প্ৰথম খণ্ড চোৱা নাই, লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, গৈ চাই লওক, তেতিয়াহে আপুনি আগঘূৰি বুজি পাব। আপোনালোকে গম পাইছে ঋতু আৰু বিতুৰ প্ৰেম কেনেদৰে আৰম্ভ হৈছিল আৰু কেনেদৰে ব্ৰেকআপ হৈছিল। তো আহক আমি ব্ৰেকআপৰ পিছৰ খণ্ডলৈ যাওঁ। হেল্ল', কোনে ক'লে? ঋতুৱে কৈছোঁ। অহ চৰি, তোমাৰ বিয়া আছিল নহয়, হৈ গ'ল নেকি? এতিয়া কিয় ফোন কৰিছা? জীয়াই আছোঁ নে মৰিলোঁ জানিবলৈ। অঁ, মোৰ বিয়া ঠিক হৈছে, কিন্তু মই তোমাক ক'লোঁ আৰু তুমি মোক এনেদৰে এৰি থৈ গ'লাগৈ। তুমি হেৰাই যোৱা নাছিলা তোমাক বিচাৰিবলৈ, তুমিতো বদলি গৈছিলা। তুমি মোৰ অবিহনে জীয়াই থাকিব পাৰিছা? তুমি মোক যিটো দুখৰ বোজা দি গ'লা, সেইটোৰ পৰা আজিও মুক্ত হ'ব পৰা নাই। জীয়াই জীয়াই মৰি আছোঁ। মই উপায়হীন হৈ গৈছিলোঁ। আজি কি হ'ল, মনত পৰিছে? তোমাৰ কোৱা গাৰ্লফ্ৰেণ্ডৰ কথা। ভাল। অহ, গাৰ্লফ্ৰেণ্ডো ফটাই ল'লা? নাই পটোৱা, কিন্তু তুমি সুধিলা যে ক'বলৈ বাধ্য। মই তোমাক পাহৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ। তুমি মোক পাহৰিবলৈ চেষ্টা কৰিছিলা, বাট মোৰ কথা বুজিবলৈ এবাৰো চেষ্টা নকৰিলা। বুজিবলৈ চেষ্টা কৰা, বুজিবলৈ চেষ্টা কৰাৰ কাৰণে তোমাৰ ওচৰলৈ আহিছোঁ। মোৰ কথা এটা মানিবা, মানিবানে? মই মৰাৰ আগমুহূৰ্তলৈকে তুমি মোৰ হৈ থাকিবানে? প্লিজ। আজিৰ পৰা এজনে আনজনৰ বাবে জীয়াই থাকিম। হেৰুৱা সপোনবোৰ আমি দুয়োৱে দুঠকত ৰূপান্তৰিত কৰিম। লাভ ইউ বেবি, লাভ ইউ। লাভ ইউ। মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাব, যাতে পিছৰ ভিডিঅ'টো আপুনি সহজতে চাবলৈ পায়। আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ হোৱাটছআপ ফ্ৰেণ্ডবোৰক শ্বেয়াৰ কৰি দিব প্লিজ, আৰু লাইক কৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। শেষেই হ'ল, কমেণ্ট কৰি দিয়ক এতিয়া যদি কমেণ্ট কৰা নাই প্লিজ। বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই আছে। থেংক ইউ, থেংকছ ফৰ ৱাচিং।